মই পংকজ হাজৰিকা আজি আমাৰ UPPL দলৰ পদযাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আহিলোঁ। এই অংশগ্ৰহণ কৰিবলৈ অহা সময়ত কলাইগাঁৱৰ পৰা আহি পেলাই তিনিআলি চকৰ হৈ পেলাই আমগুৰি হৈ এন্থনী আমাৰ যিজন কেণ্ডিডেট তেখেতৰ ঘৰলৈ আমি আহিলোঁ। এই অহা পথছোৱাত আচলতে মনটো বহুত বেয়া লাগিল। এইকাৰণেই বালিপাৰা হৈ নাহিলোঁ, ৰাস্তাটোৰ অৱস্থা তথৈবচ অত্যন্ত বেয়া। তাত চাৰিচকীয়া গাড়ী লৈ অহাৰো উপায় নাই। আমি যিহেতু বাইক স্কুটি লৈ আহিব লাগে, এই আমগুৰি হৈ অহা ৰাস্তাটোৰ ক্ষেত্ৰত যিয়ে এই ৰাস্তাত অহা যোৱা কৰিছে দেখিছে তেখেতসকলে বুজি পাব এইটোৰ অৱস্থা কি। এই ৰাস্তাটো কেইবা লাখ টকাত কৰা বুলি আমি গম পাইছিলোঁ আৰু ভাবিছিলোঁ ৰাস্তা হয়তো ভালেই হ'ব, কিন্তু এই ৰাস্তাটো যে মই জানামতে 2 কোটি টকাত এই ৰাস্তাটো কৰিছিল। এই ৰাস্তাটোত 20 লাখ টকাৰ ৰাস্তা কৰা নাই। আজিৰ তাৰিখত যিসকল খটাখৈ ৰাইজে মই এই কোৱা কথাটোৰ ওপৰত যদি বিশ্বাসো নহয়, তা আপোনালোকৰ যি মানুহ আছে চ'ৰ্চ আছে তেওঁলোকৰ জৰিয়তে জানিবলৈ চেষ্টা কৰিব। এই 2 কোটি টকীয়া ৰাস্তাটোত 20 লাখ টকাৰ ৰাস্তাটো হোৱা নাই। মস্ত ডাঙৰ মানে বোল্ডাৰবিলাক তাত দিয়া আছে, যি বোল্ডাৰৰ ওপৰে আহিবলৈ অত্যন্ত কষ্ট হয়, 2জন মানুহটো আহিবই নোৱাৰি। গতিকে আহি পেলাই এন্থনীৰ ঘৰ পালোঁ। এই এন্থনীৰ ঘৰলৈকে অহা সময় যিখিনি ৰাস্তা হ'ল 3-4 কিলোমিটাৰ ৰাস্তা, সম্পূৰ্ণ ৰাস্তাটো তথৈবচ অৱস্থা। অকল এইটোৱেই কথা নহয় বাৰু, আমি যি গম পাইছোঁ গোটেই বিটিআৰত য'তে গ'লেও অন্তত একেটাই প্ৰব্লেম, একেটাই অৱস্থা, মানুহৰ ক'তো মানে শান্তি নাই, বিশেষকৈ ৰাস্তা ঘাটৰ কাৰণে। আজি এটা বেমাৰী হৈ গ'লে ৰাস্তা ৰাতিৰ কাৰণে যদি নিবলগীয়া হৈ যায় হস্পিটেলত, উপায় নাই। এই জগদীশ চৰকাৰ আমাৰ ইয়াৰ বিগত তেওঁ 10টা বছৰ আমাৰ EM আৰু MCLA হৈ আছিল। তাৰ আগতে তেখেত আমাৰ ইয়াত কলাইগাঁও ডেভেলপমেণ্ট ব্লকৰ তেওঁ চেয়াৰমেন হৈ আছিল। ইমানটা বছৰত তেখেতৰ ফালৰ পৰা যে যিবিলাক হ'ব লাগিছে অন্তত কানেকশ্যনৰ কাৰণে ৰাস্তা ঘাটৰ ক্ষেত্ৰত তথৈবচ অৱস্থা। তাৰ উপৰি আজি কিছুদিন আগতে আমি গম পাইছিলোঁ ছেপ্টেম্বৰ মাহত কিছু হিতাধিকাৰীয়ে কলাইগাঁও মানে আৰক্ষী চকীত তেখেতসকলৰ ঘৰবোৰ আধৰুৱা হৈ থকাৰ কাৰণে কেছ কৰিছিল, যাতে তেওঁলোকে এটা সুবিচাৰ পায়। আজিৰ তাৰিখলৈকে তাৰ কোনো সুবিচাৰ নাই, তাৰ কোনো বিষয়া আমোলাই গৈ খবৰ লোৱা নাই। সেই হিতাধিকাৰীসকল তেওঁলোকে ভঙা ঘৰ এৰি বেলেগকৈ ত্ৰিপাল তৰি পেলাই ঘৰত থাকিবলগীয়া অৱস্থা হৈছে। আজিৰ তাৰিখত এইবিলাক কথা হোৱাৰ কাৰণে একমাত্ৰ হাগ্ৰামা মহিলাৰী আমি দায়ী বুলি ক'ম। কাৰণ যিহেতুকে BTCৰ আজি 17 বছৰ ধৰি হাগ্ৰামা মহিলাৰীৰ আণ্ডাৰতেই সকলো MCLA MLA দলৰ কৰ্মী BPF তেওঁলোকে কাম কৰিছিল। তেওঁৰ অন্তত এইবিলাক ক্ষেত্ৰত চকু দিয়া প্ৰয়োজন আছিল। তাৰ উপৰি যিবিলাক কথাৰ কমপ্লেইন হৈছে, এই কমপ্লেইন হোৱা কথাবিলাকত তেওঁ যদি অন্তত একোটা তদন্তকাৰী শাখাক দি পেলাই তদন্ত কৰিলেহেঁতেন আমি গম পালোঁ হয় আচলতে ৰাইজৰ প্ৰতি তেওঁ দায়বদ্ধতা আছে। হাগ্ৰামা মহিলাৰীও এই ক্ষেত্ৰত কোনো দায়বদ্ধতা নাই। তেওঁ মুঠতে এনেই বোকা ছটিওৱা ৰাজনীতি কৰি আছে। কোনোবা ঠাইত গৈছে বড়োসকলৰ সুৰক্ষা নাই BTRৰ চুক্তিত, এই কথাটো কৈছে। ক'ৰবাত গৈ কৈছে অনাবড়ো ৰাইজসকল ইয়াৰ কাৰণে ভীতিগ্ৰস্ত হ'ব, অনাবড়ো ৰাইজৰ ইয়াত একোৱেই নাই, 0। গতিকে BTRখন একোৱেই হোৱা নাই। মই যদি চৰকাৰত আহিব পাৰোঁ BTR চুক্তি মই কোনো কাৰণত ইমপ্লিমেণ্ট নকৰোঁ, এনেকুৱা ধৰণৰ কথাবিলাক কৈ আজিৰ তাৰিখত 17 বছৰতে বঞ্চিত হৈ থকা মানুহখিনিক পুনৰবাৰ যাতে কিবা প্ৰকাৰে বঞ্চিত কৰি ৰাখিব পাৰি, তেওঁলোকৰ যাতে এই আমোলাবিলাকে যাতে দালালবিলাকে পুনৰবাৰ এটা চক্ৰ গঠন কৰি ৰাইজক ঠগাই মেলি খাব পাৰে, তাৰেহে এটা ব্যৱস্থা কৰি আমি দেখা পাইছোঁ। যে আজিৰ তাৰিখত মই সাধাৰণ ৰাইজক BTRবাসী ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যাতে এই অন্তত এইবাৰৰ কাৰণে একবাৰৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়াক আপোনালোক চৰকাৰত বহাই চাওক, তেওঁক চিপ পাতি চাওক। 5টা বছৰত আপোনালোকৰ যদি উন্নয়ন একেই থাকে, ইয়াতকৈ যদি বেয়া হয় সময় পাব। আপোনালোকে ইয়াৰ পিছত আৰু প্ৰমোদ বড়োক ভোট দিব নালাগে বা UPPL দলক ভোট দিব নালাগে। এই সময়ত অন্তত BPFৰ এই দুৰ্নীতিৰ পৰা যদি আমি বাচিব খোজোঁ, আমি যিকোনো প্ৰকাৰে UPPL দলক আনিবই লাগিব। এই ক্ষেত্ৰত মই সকলোৰে ওচৰত হাত জোৰ কৰি প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ।